সমষ্টিত আমি CEM ইণ্টাৰেকশ্যনৰ কাৰ্যসূচীটো আজি শেষ কৰিলোঁ আৰু সেইটো কাৰ্যসূচীত আপোনালোকে জানে আমি প্ৰত্যেক MEC সমষ্টিত গৈ ৰাইজৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি ৰাইজৰ ওচৰত আহিছোঁ আৰু গোটেই কাউন্সিলটো আমি ইয়াত লৈ নিছোঁ কাৰণ আপোনালোকে দেখা পাইছে কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস বা ভাৰতৰ ৰাজনীতি ইতিহাসটো কাৰ্বি আংলঙৰ 26টা MEC সমষ্টি আছে 26টা MEC সমষ্টিও আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ দখলত আছে কাৰ্বি আংলঙৰ 4জন বিধায়ক আছে 4জনৰ বিপুল ভোটত ৰাইজে আমাক আশীৰ্বাদ দিছে সাংসদ ইয়াত এটা সিট আছে সেই সাংসদ সিটত যোৱাবাৰ নৰ্থ ইষ্টৰ ভিতৰত হাইয়েষ্ট ভোট পাৰ্চেণ্টেজ হিচাপ পাইছে এইবাৰো 1,50,000 ভোট পাইছে গতিকে ৰাইজৰ ওচৰত আমি লৈ গৈছোঁ যে যিমানখিনি কাউন্সিলত অফিচাৰ্ছ আছে প্ৰিন্সিপাল ছেক্ৰেটাৰী ডেপুটি কমিশ্যনাৰ SP যিমানখিনি অফিচাৰ্ছবিলাক লৈ আহি ৰাইজৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি ইয়াত ৰাইজৰ ওচৰত আহিছোঁ আৰু গোটেইখিনি মেম'ৰেণ্ডাম আছে তেওঁলোকৰ এটা সমষ্টিত বুকলেট বনাব সেই বুকলেটত যিমানখিনি আছে তেওঁলোকৰ মেম'ৰেণ্ডাম দিছে সেইবিলাকৰ আমি ডিষ্ট্ৰিক্ট প্লেনিং বৰ্ডত মিটিং বহিম তাতে আমি আকৌ সেইটো আমি জানতো লওক স্যার আজি আপনি কৈছে যে স্পেশাল টেটসমূহ যি আমাৰ কাউন্সিলৰ কাউন্সিলটো প্ৰচেছ হৈ আছে কাৰ্বি আংলঙৰ স্পেশাল টেটত প্ৰায় 800 মান ভেকেন্সি আছে হাই ছেকেণ্ডাৰী হাই স্কুল ME স্কুল আৰু লগতে LP স্কুল সব মিলি প্ৰায় 800 মান প্লাছ এটা ভেকেন্সি আছে সেইটো আমি সোনকালে এডভাৰটাইজমেণ্ট দিম বাই ইলেকশ্যন কেতিয়া হ'ব হাৰৱাৰ্ড বাই ইলেকশ্যন আৰু এতিয়া আমি গভৰ্ণৰ তাত পঠালোঁ গভৰ্ণৰ অনুমোদন দিলেহে এইটো বাই ইলেকশ্যন হ'ব স্যার দিল্লী নিৰ্বাচনক লৈ আজি আপোনালোকে জানে যে দিল্লী চিফ মিনিষ্টাৰটো ইংলিছ পৰা কয় ৱাৰ্ড স্মাৰ্ট নিজকে বেছি বুদ্ধিমান বুলি কয় গতিকে ৰাইজে গম পাইছে যে তেওঁ যিটো নেকি কেলেংকাৰী যে তেওঁ নিজে জেল গৈছে যিটো মদৰ কেলেংকাৰী সেইটো আপোনালোকে গম পাইছে যে একদম মদৰ দোকান দি সেইটো আপোনালোকে গম পাইছে লোকেল চলাই মদ এইটো তেওঁতো কেছ পইচাও পাইছে গোটেইখিনি এৰেষ্ট হৈছে গতিকে এনেধৰণৰ ৰাইজে গম পাইছে যে গোটেইখিনি চিন্তা চৰ্চা কৰিছে দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকক আৰু লগতে যিটো ডেভেলপমেণ্টৰ কাম কৰি দেখা পাই আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে ৰাইজে এতিয়া সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী আকৌ আমি সহায় কৰিব লাগে বুলি এতিয়া ৰাইজে সিদ্ধান্ত দিছে এতিয়া কংগ্ৰেছ 0 তাতে ইণ্ডিপেণ্ডেণ্ট 0 আৰু বেয়াকৈ মানে আম আদমি পাৰ্টি হাৰিছে সেই গোটেইখিনি তেওঁলোকৰ গোটেইখিনি ৰিকনচিডাৰ কৰা তেওঁলোকৰ সিদ্ধান্ত এটা লৈছে গতিকে আমি অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰিছোঁ যে যিমান পাৰোঁ যিবিলাকৰ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই কাৰ্বি আংলং কলেজ সেইবিলাকৰ ল'বৰ কাৰণে আমি অলৰেডি সিদ্ধান্তও লৈছোঁ আৰু ডকুমেণ্টছো দিয়া হৈছে আৰু অসম চৰকাৰক প্ৰেৰণ কৰা হৈ গ'ল পাৰ্লিমেণ্টৰ ৰাইট টু এডুকেশ্যন এক্ট পাছ কৰাৰ পিছত এতিয়া লেকচাৰাৰ প্ৰফেচাৰ হ'ব হ'লে নেট আৰু স্লেট লাগিব নেশ্যনেল এলিজিবিলিটি টেষ্ট ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট হাই ছেকেণ্ডাৰী টিচাৰ্ছ বা হাই স্কুল LP স্কুল ME স্কুল এই সরকারে আজি এদিনের কারণে সরু হারঘাট জনগণের কারণে কার্বি আংলং অটোনমাস কাউন্সিলখন লৈ অনা হয়েছে আজি আপনাদের লিখিত আকারেও আপনাদের সরকার অবগত করব পারিব CNM অবগত করব পারিব দুটোবা মৌখিকভাবেও আপনাদের আজি প্ৰত্যক্ষভাৱে ডাইৰেক্টলি আপোনালোকে CMৰ লগত EMৰ লগত আহিছিল ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে নোৱাৰাৰ মাজত তেওঁলোকে এনেধৰণৰ মুখামুখিকৈ ৰাইজৰ লগত প্ৰত্যক্ষভাৱে আলাপ আলোচনা কৰা এইখিনি তেওঁলোকে কেতিয়াও কৰিব পৰা নাছিল কিন্তু আজি আমি এই কাৰ্যসূচীৰ যোগেদি অকল কথাৰে নহয় অথনি আমাৰ ছেক্ৰেটাৰীৰ চিন্তাৰৰ বাহনত একেবাৰে কৈছিল আমি আৰম্ভ কৰিছিলোঁ মুৰাবৰ পৰা মুৰাবত যিবোৰ আঁচনি ৰাইজে ৰূপায়ণৰ কাৰণে আপত্তি জনাইছিল
প্ৰতিশ্ৰুতি দি আজি আখৰে আখৰে CM ইণ্টাৰেকশ্যনৰ সময়ছোৱাত যিবোৰ ৰাইজৰ ফালৰ পৰা আপত্তি দৰ্শাইছিল কৰিবলৈ কাৰণে পৰামৰ্শ আগবঢ়াইছিল সেই কাম কাজবিলাক আজি কৰি আহি আছে মই আজি পাই থকা আঁচনিৰ কথা মই নকওঁ অথনি বেলিংছন সাংসদৰ ভাওনাটো কৈছিল আমি বিনামূলীয়া চাউল অৰুণোদয়ৰ নিচিনা আঁচনি নিযুত মইনাৰ নিচিনা আঁচনি PM কিষাণৰ নিচিনা আঁচনি এই আঁচনিবোৰ আমি পাই আহি আছো এতিয়া আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা যিখিনি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ এইখিনি কাম কাজ কৰিবলৈ কাৰণে আমি আজি এই CM ইণ্টাৰেকশ্যন কাৰ্যসূচী হাতত লৈছোঁ গতিকে ৰাইজ আমি যদি চাবলৈ যাওঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু যদি আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডে হওক মিজোৰামে হওক